নমস্কাৰ, মই বিক্ৰম। আজি আমি কথা পাতিম সময়ৰ ওপৰত। সময় কি হয় আৰু পৃথিৱীৰ দেশসমূহৰ কেনেকৈ সময় নিৰ্ধাৰিত কৰা হয়, ভাৰতৰ এতিয়া সময়টোনো কেনেকৈ গম পোৱা যায়। এতিয়া আমাৰ ভাৰতত থাকি আমি বেলেগৰ দেশসমূহৰ সময়বিলাক কেনেকৈ আমি গম পাওঁ যে ভাৰতত এতিয়া বোলে ৰাতিপুৱা 8টা হৈ আছে, আমেৰিকাত গধূলি 8টা হৈ আছে, আৰু ভাৰতৰ নৰ্থ ইষ্ট ছাইডে অৰ্থাৎ অৰুণাচল আসামৰ ফালে 6টা বজাত গধূলি হয়, কিন্তু গুজৰাটৰ ফালে 6টা বজাত আন্ধাৰ নহয়, 7টা চাৰে 7টা বজাতহে আন্ধাৰ হয়। সিহঁতৰ গধূলিটো বোলে দেৰিকৈ হয়। তো ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমতে আলোচনা কৰোঁ যে পৃথিৱীৰ সকলোবোৰ দেশসমূহত সময়টোনো কেনেকৈ নিৰ্ধাৰিত কৰা হয়। ঠিক আছে, এতিয়া সময় নিৰ্ধাৰিত কৰা হয় দ্ৰাঘিমা ৰেখা, লংগিটিউড বুলি কোৱা হয়। এতিয়া লংগিটিউড কি হয়? লংগিটিউড হয় পৃথিৱীখন এখন, ধৰি লওক পৃথিৱীখন এখন, ওপৰৰ পৰা তললৈকে এনেকৈ যদি ইমাজিনেৰী লাইনবিলাক ড্ৰ কৰা থাকে, এইবিলাক কি হয়? লংগিটিউড হয়। পৃথিৱীৰ যিকোনো এখন দেশৰ সময়টো নিৰ্ধাৰিত কৰা হয় লংগিটিউডে। লংগিটিউড মানে ওপৰৰ পৰা এনেকৈ তললৈ, এইকেইটালৈ। ঠিক আছে, এতিয়া কি হ'ল, 1851 চনত লণ্ডনত, যিহেতু লণ্ডনৰ আগতে বহুত বিজ্ঞানীবিলাক আছিলে, আমাৰ তেতিয়া 1851 চনত কি চলি আছিলে? 1857 এই চিপাহী বিদ্ৰোহ, ব্ৰিটিছে আমাক দমন কৰি থৈছিলে। কিন্তু ব্ৰিটিছৰ ফালে তেতিয়া একদম চাইণ্টিষ্ট পূৰা ৰিচাৰ্চ কৰি আছিলে, ডেভেলপ কৰি আছিলে। তেতিয়া 1851 চনত গ্ৰীণউইচত, লণ্ডনৰ গ্ৰীণউইচ জেগা এটুকুৰাত এডাল তাত ইমাজিনেৰী লাইন দে, আমাৰ এই টুকুৰা ইমাজিনেৰী লাইন এডাল ড্ৰ কৰি তাত টাইমৰ ওপৰত কেলকুলেশ্যন কৰি আছিলে। গ্ৰীণউইচত কি হ'ল, 0 ডিগ্ৰী বুলি ল'লে। গ্ৰীণউইচত 0 ডিগ্ৰী ল'লে। এতিয়া এনেকৈ গোটেই পৃথিৱীখনত 0 ডিগ্ৰী যদি হয়, এটা চাৰ্কুলত কিমান ডিগ্ৰী থাকে? যদি আপোনালোকে জানে বা পাইছে, মেথছত পাইছে, যদি এটা চাৰ্কুলত কিমান থাকিব? 360 থাকিব। গ্ৰীণউইচত 0 লৈছে, তেনেহ'লে এনেকৈ এটা চাৰ্কুলত কিমান থাকিব? 360 ডিগ্ৰী থাকিব। ঠিক আছে, 360 ডিগ্ৰী থাকিব। এতিয়া তেওঁ কি কৰিলে, এই যোনডাল 0 ডিগ্ৰী আছিলে, 0 ডিগ্ৰী লংগিটিউডডাল আছিলে, সি কি কৰিলে, এইফালৰখিনি ইষ্ট বুলি ধৰিলে, এইফালৰখিনি ৱেষ্ট বুলি ধৰিলে। সেইকাৰণে আমেৰিকাৰ যদি লোকেশ্যন চাই ৱেষ্ট বুলি ওলাব, কিন্তু আমাৰ ইণ্ডিয়াৰ যদি লোকেশ্যন চাই ইষ্ট বুলি ওলাব। ঠিক আছে, এতিয়া তেওঁ যিহেতু এইডাল 0 ল'লে, আৰু এইডাল যিহেতু কি ল'লে? 0 ডিগ্ৰী ল'লে, আৰু এনেকৈ টোটেল কিমানডাল আছে? 360ডাল আছে। আৰু ইয়াৰ পৰা এনেকৈ এক পাক ঘূৰিবলৈ হ'লে কিমান লাগে? 24 ঘণ্টা লাগে। তেনেহ'লে 1 ডিগ্ৰীত কিমান পৰিছে? 4 মিনিট পৰিছে। কেলকুলেশ্যন কৰি যাওক, 1 ডিগ্ৰীত কিমান পৰিছে? 4 মিনিট পৰিছে। এতিয়া এডালটো লণ্ডনতহে আছে, আমাৰ আহি ইণ্ডিয়াখন কিমান আছে? ইণ্ডিয়াখনত যদি আমি লংগিটিউডডাল চাওঁ, যোনডাল IST বুলি কয়, আৰু যোনডাল 82.5 বুলি ধৰা হয়। ঠিক আছে, 82.5। এতিয়া ইয়াৰ পৰা এডাল 0ৰ পৰা ইয়ালৈকে আহিলে, যোনটো ইণ্ডিয়াৰ ইয়াত চিটুৱেটেড হৈ আছে, ইয়াত কিমান হৈছে? 82.5। এতিয়া 1 ডিগ্ৰীত হৈছে 4 মিনিট। তেনেহ'লে 82.5 যিহেতু আগবাঢ়ি আহিলে, 82.5 × 4 কিমান হ'ব? 330। আৰু 330 হৈ গ'ল মিনিট। ইয়াক যদি আমি ঘণ্টালৈ নিওঁ, 330 / 60 কিমান হ'ব? 5.5 ঘণ্টা, মানে 530 মিনিট। 5.5 অৰ্থাৎ 5.5 ঘণ্টা। এতিয়া গ্ৰীণউইচ মেৰিডিয়ান, আপোনালোকে কেতিয়াবা ইণ্ডিয়াৰ যদি লোকেশ্যনটো চায়, ইণ্ডিয়াৰ বোলে টাইমটো চায়, ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড জ'ন, টাইম জ'ন বুলি যদি চায়, GMT + 530 বুলি লিখা থাকিব। যোনটো গম পালেনে কি হয়? এইটো গ্ৰীণউইচ মেৰিডিয়ান, GMT যোনটো আছে গ্ৰীণউইচ মেৰিডিয়ান টাইম, অৰ্থাৎ এইটো একদম 0 বুলি ধৰা হয়। ইয়াৰ পৰা সকলো দেশৰ টাইমটো কেলকুলেট কৰা হয়। যিহেতু এডাল 0 আৰু ইণ্ডিয়াখন আহি কিমানত আছে? 82.5ত আছে। এতিয়া 1 ডিগ্ৰীত 4 মিনিট, তেনেহ'লে 82.5 ডিগ্ৰীত কিমান থাকিব? 330 মিনিট। আৰু ইয়াক যদি মই ঘণ্টালৈ নিওঁ, 530 মিনিট। অৰ্থাৎ GMTতকৈ 530 মিনিট আমি আগবাঢ়ি আছোঁ। মানে আমাৰ যদি টাইমটো জুখিবলৈ হয় 530। GMTত যদি বোলে এতিয়া 12টা বাজি আছে, আমাৰ কিমান হ'ব? 1, 2, 3, 4, 5টা 5টা 5:30 হ'ব এতিয়া। ঠিক আছে,
ঠিক তেনেদৰে এতিয়া আমেৰিকাৰ যদি লংগিটিউডডাল যদি চাই কিমান আছে 106.5 মই লগাই দিছোঁ 106.5 106.5 ৱেষ্ট বুলি আছে ৱেষ্ট বুলি আছে মানে চাওক লণ্ডনৰ যিহেতু ইটো চাইডে আছে এইখন যদি গ্ৰীণউইচ যদি হয় আমেৰিকা এইফালে আছে ঠিক আছে এইফালে আমেৰিকা আৰু এইফালে হৈ গৈছিলে ইণ্ডিয়াটো এতিয়া কেছটো বাদ দিয়ক এইটো হৈ গ'ল গ্ৰীণউইচ তাৰপিছত এইফালে আহি গ'ল আমেৰিকাৰ কিমান ডিগ্ৰী ইফালে আছে বুলি ক'লে 106.5 অৰ্থাৎ 106.5 যদি এতিয়া মই 4 দি মাল্টিপ্লাই কৰোঁ কিমান হ'ব 426 হ'ব 426 আৰু 426 মিনিট হ'ল এতিয়া 426 মিনিটত যদি মই 60 যদি ডিভাইড কৰোঁ 7 ঘণ্টা 10 মিনিট ঠিক আছে 7 ঘণ্টা 10 মিনিট হ'ব এইখন আছিলে গ্ৰীণউইচ এইফালে আছিলে আমেৰিকা আৰু এইফালে আছিলে ইণ্ডিয়া যেহেতু আমি জানো গ্ৰীণউইচৰ লোকেশ্যনটো এইটো আৰু ইণ্ডিয়াৰ লোকেশ্যন আহিবলৈ হ'লে এইফালে ইষ্টৰ ফালে আহিব লাগিব গ্ৰীণউইচৰ এইফালে আহিব লাগিব আৰু আমেৰিকা এইফালে আহিব লাগিব এতিয়া চাওক এইফালে আহি গ'ল 5 ঘণ্টা মানে 5.5 ঘণ্টা ইমানটো আৰু এইটোখন যদি আমেৰিকাৰ ফালে গুচি আহিলোঁ কিমান ঘণ্টা আহিলোঁ 7 ঘণ্টা এতিয়া ইয়াৰ পৰা ইয়ালৈকে মাজত কিমান ঘণ্টা পিছ হৈ আছে 12 ঘণ্টা পিছ হৈ আছে মানে 12 ঘণ্টা আছে নাই এইফালে ইয়াৰ পৰা ইয়ালৈ 5 আহিলোঁ ইয়াৰ পৰা ইয়ালৈ 7 আহিলোঁ এতিয়া দুইটা যদি যোগ কৰোঁ 7 আৰু 5 কিমান হ'ব 12 এতিয়া সেইকাৰণে ভাৰতত যদি 5টা বাজি আছে দিনৰ 5টা যদি বাজি আছে আমেৰিকাত কি হ'ব ৰাতি 5টা হৈ আছে সেইকাৰণে মানুহবিলাকে আমি সৰুতে কোৱা শুনো যে এতিয়া ভাৰতত বোলে দিন হৈ আছে ইয়াত বোলে দিন হৈ আছে ইফালে কি হৈ আছে ৰাতি হৈ আছে ইয়াৰ মতলব এনেকুৱা নহয় যে আমি ভাৰতৰ তলফালে মানে আমেৰিকা আছে এনেকুৱা নহয় এইখন হেৰিখন পৃথিৱীখন ভাৰত যদি ইয়াত আছে আমেৰিকা এইফালে আছে সেইকাৰণে এতিয়া যদি এইফালৰ পৰা পোহৰটো যদি এইফালৰ পৰা আপোনাৰ চাইডৰ পৰা যদি পোহৰটো আহি আছে মোৰ এইখন হাত দেখি পাইছে জানো আপুনি নাই দেখা কাৰণ কেলৈ এইফালে পোহৰটো পৰা নাই আপোনাৰ ফালৰ পৰা অহা যিমানখিনি পোহৰ পৰিছে এইখন হাতত পৰিছে এইখন পোহৰ একদম মূৰৰ ইয়ালৈকে পৰিছে চব পৰিছে এইফালেখিনি আন্ধাৰ হৈ আছে মানে এইফালে কি হৈ আছে ৰাতি চলি আছে এইফালে আমাৰ দিন চলি আছে আৰু এইখন ঘূৰি যেতিয়া এনেকুৱা হ'বগৈ ঠিক আছে এইফালে তেতিয়া দিন হ'ব আমাৰ ফালে কি হ'ব তেতিয়া আন্ধাৰ হ'ব বছ এইটোৱে আৰু দিন ৰাতি এনেদৰে আপোনালোকে জানেই তথাপিও মই অলপ বুজাই দিলোঁ আৰু এতিয়া অলপ কনফিউজটো দূৰ হ'ল নে যে ভাৰতত কেনেকৈ এতিয়া দিন হৈ আছে আমেৰিকাত কেনেকৈ ৰাতি হৈ আছে অলপ মই বুজাবলৈ চেষ্টা কৰিলোঁ